হেল্ল' এভৰিৱান, আজি এটা লাই শাকৰ লগত পৰ্কৰ ৰেচিপি এটা লৈ আহিছোঁ। তো এইখিনি পৰ্কখিনি দেখিছে, পৰ্কখিনি মই নিমখ দি কেনে প্ৰায় 15 মিনিটমান সময় বইল কৰি লৈছিলোঁ। এতিয়া এখন কেৰাহীত অকণমান সৰিয়হৰ তেল দি তাতে এটা পিঁয়াজ কাটি দিলোঁ আৰু লগতে দিছোঁ আদা, নহৰু আৰু ফিৰিঙি জলকীয়াটো আছিল মোৰ তাতে পকা। তো ফিৰিঙি জলকীয়া প্ৰায় 8-9টামান দি দিছিলোঁ খুন্দি কেনে। আপোনালোকৰ ওচৰত যি জলকীয়া আছে সেয়াই ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া যিখিনি পৰ্ক বইল কৰি ৰাখিছিলোঁ, তো মাংসখিনিও এতিয়া দি দিলোঁ। দি কেনে বঢ়িয়াকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে দিছোঁ হালধিৰ গুড়ি, সোৱাদ অনুসৰি নিমখ আৰু হালধিৰ গুড়ি দি দিছোঁ। আৰু এতিয়া দিম ইয়াতে জিৰা পাউডাৰ অকণমান। মই আন্দাজমতে দি দিছোঁ, প্ৰায় ½ টেবুল স্পুনমান হ'ব চাগে। আৰু ধনিয়াৰ গুড়ি লগতে অকণমান দি দিছোঁ, জিৰা ধনিয়া। পৰ্কত বহুত বিশেষ মছলা নাযায় বাৰু, সেইকাৰণে চিম্পলে যায়। আৰু অকণমান মিট মছলা, বাছ সেইখিনিয়ে মছলাৰ ভিতৰত। আৰু আপোনালোকে যদি বিচাৰে অকণমান জলকীয়াৰ গুড়ি বাৰু দিব পাৰে, মই বাৰু দিয়া নাই, নিদিয়াকৈ বনাইছোঁ। দি কেনে এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ মাংসখিনি দি। এতিয়া এটা কাটি ৰখা আলু আৰু বিলাহীৰ গুটিখিনি কিন্তু মই উলিয়াই দিছিলোঁ। দি কেনে সেয়া দেখিছে ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে নেক্সট বস্তুটো হৈছে লাই শাক দিম। সেয়া দেখিছে মানুহজনে আজি বোলে লাই শাকৰ লগত খাই বুলি ক'লে, তেতিয়াহ'লে কথা মতে দি কাম বাৰু। এতিয়া লাই শাকখিনি ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ কিনে এয়া মাংসখিনি প্ৰায় মোৰ ভাজা হৈয়ে গৈছে। দেখিছে মাংসখিনিৰ পৰা কিমানখিনি তেল ওলাইছে। ইয়াতে কিন্তু আৰু এটা বস্তু দিছোঁ দেই, সেইটো হৈছে বাঁহৰ গাজ। বাঁহৰ গাজ খাই কোনে কোনে ভাল পায় বাৰু? মোৰ কিন্তু বিৰাটেই ফেভৰেট হয়। য'তেই নহওক মই বাঁহৰ গাজ যিকোনো মাংসত দিলেও মই খাই বিৰাট ভাল পাওঁ। চিকেনৰ লগতে হওক বা পৰ্কৰ লগতে হওক, বাঁহৰ গাজটো মোৰ বহুত ফেভৰেট। এতিয়া বাঁহৰ গাজখিনি দি কেনে এতিয়া লাই শাকখিনি ধুনীয়াকৈ ধুই মই দীঘলে দিছিলোঁ দেই লাই শাকখিনি। দিলে তেতিয়া খাই ভাল লাগে কিবা এটা। দি কেনে এতিয়া লাই শাকখিনি দি কেনে প্ৰায় 5 মিনিটমান সময় বনাই ল'ব লাগিব। এয়া দেখিছে লাই শাকখিনিৰ পৰাও পানী ওলাই গৈছে। ওলাই গৈ কেনে এতিয়া মাংসখিনি বেলেগ একো নাই। আৰু 5 মিনিটমান সময় আৰু ভাজিলেই হৈয়ে গ'ল। এয়া আমাৰ ডিলিচিয়াছ লাই শাকৰ লগত পৰ্কৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। এতিয়া মই বাবাক খাই চাব তোমাৰ কাৰণে দিছোঁ। মাংস লৈ আহিছোঁ, খাই কেনে কোৱাচোন কেনেকুৱা হৈছে। ভাল হৈছে? খোৱা। লাই শাকেদি খোৱা। ভাল হৈছে? তাক পৰ্ক খাই চাব দিছিলোঁ, লাই শাক। আৰেক পিচ খোৱা লাই শাক। কেনেকুৱা হৈছে?